কোভিড-সৃষ্ট পৰিৱেশ চামকটাৰ পিছতে এতিয়া সজীৱ হৈ উঠিছে ৰাজ্যৰ খেলপথাৰসমূহ। শোণিতপুৰ জিলাৰ জামুগুৰি হাটতো গেলাহাটিঙা ফুটবল ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ দেওবাৰে সামৰণি পৰে। গেলাহাটিঙা খেলপথাৰ প্ৰাংগণত তেজালপতি ফুটবল দল আৰু গেলাহাটিঙা ফুটবল দলৰ মাজত অনুষ্ঠিত ফাইনেল খেলখন নিৰ্ধাৰিত সময়ত তেজালপতি ফুটবল দলে গেলাহাটিঙা ফুটবল দলক 6-1 গলৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। কোভিড-সৃষ্ট পৰিৱেশৰ বাবে বহুদিন ক্ৰীড়াপ্ৰেমী ৰাইজো ঘৰৰ ভিতৰত আবদ্ধ হৈ আছিল। যদিও এতিয়া কোভিড পৰিস্থিতিৰ কিছু চামকটাত খেলৰ পৰিৱেশো ঘূৰি অহাত খেলপথাৰত ৰাইজৰ উপস্থিতিও যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা গৈছে। উক্ত ফাইনেল খেলখনৰ শুভ উদ্বোধন কৰি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই কয় যে গেলাহাটিঙাৰ ফুটবল খেল মানেই এক আকৰ্ষণীয় খেল। ইয়াৰ এক সুনাম আছে, এক শৃংখলাবদ্ধভাৱে খেলসমূহ অনুষ্ঠিত হয়। লগতে কয় যে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই যি নাগশংকৰ অত্যাধুনিক ষ্টেডিয়ামখনি নিৰ্মাণ কৰিলে তাৰ জৰিয়তে উত্তৰ অঞ্চলৰ সকলো উঠি অহা খেলুৱৈসকলৰ বাবে এক আনন্দৰ বিষয়। কাৰণ ক্ৰীড়াৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মই যেন আগবাঢ়ি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনে। সেইবোৰ দিশত আমাৰ ক্ৰীড়াৰ লগত জড়িত সকলো ব্যক্তিয়ে যেন গুৰুত্ব প্ৰদান কৰে। উক্ত অনুষ্ঠানত মুঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, ইটাখোলাৰ জনপ্ৰিয় কণ্ঠশিল্পী সুজিত টছাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত খেলখনত জয়লাভ কৰা দলৰ অধিনায়কক নগদ 10,000 টকা, ট্ৰফি আৰু দলটোৰ সকলো খেলুৱৈক মেডেল প্ৰদান কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই। খুব আকৰ্ষণীয় খেল, ইয়াৰ এটা সুনাম আছে। ইয়াত খুব শৃংখলাবদ্ধ খেল হয়, শান্তিপূৰ্ণ খেল হয় আৰু যোৱা 3-4টা দশক ধৰি এই গেলাহাটিঙা চাহ বাগিচাৰ খেলপথাৰৰ এটা যি সুনাম আছে তাক ৰক্ষা কৰিবৰ কাৰণে নতুন প্ৰজন্মই বা নতুন যিসকলে দায়িত্ব লৈছে তেখেতসকলে পাৰ্যমানে চেষ্টা কৰিছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই গোটেই উত্তৰ অঞ্চলটোত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে। এই প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিবৰ কাৰণে এনেধৰণৰ খেল আয়োজন কৰাটো খুব জৰুৰী। এতিয়া গাঁওসমূহত পিছপৰা অঞ্চলত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে। সেইসকলক উলিয়াই নিবলৈ হ'লে এনেধৰণৰ খেলৰ আয়োজন কৰাটো খুব জৰুৰী। এতিয়া আমাৰ চতিয়া সমষ্টিৰ বিধায়ক মহোদয় আমাৰ নাগশংকৰ যি ষ্টেডিয়ামৰ সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে নাগশংকৰ ষ্টেডিয়ামৰ খেলুৱৈসকলৰ প্ৰতিভাসকলক বিকাশৰ কাৰণে কাম কাজ বিধায়ক মহোদয়ৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ হৈছে। আমিও খুব আশাবাদী যে এই গোটেই সমগ্ৰ উত্তৰ অঞ্চলটোত যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই খেলসমূহৰ পৰাই আমি তেখেতসকলক নিৰ্বাচিত কৰি উলিয়াই নিব পাৰিম আৰু নাগশংকৰ ষ্টেডিয়ামৰ জৰিয়তে বিধায়ক মহোদয়ৰ নেতৃত্বত ভাল খেলুৱৈসকলক আমি জিলাখনত বা ৰাষ্ট্ৰীয় পৰ্যায়ত খেলৰ বাবে নিয়াৰ ক্ষেত্ৰত আমি সফল কাম কৰিম। আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। গেলাহাটিঙা প্ৰেমী সকলো ৰাইজক যিসকলৰ নিজৰ পইচা খৰচ কৰিও তেখেতসকলৰ শ্ৰমৰ তেজৰ মূল্যৰ যি টকা তেখেতসকলে আহৰণ কৰি তাৰো পইচা দি তেখেতসকলে এই খেলবিলাকক খেলৰ পাতিবৰ কাৰণে যিসকল তেখেতসকলে অৰিহণা জনাইছে সেইসকলকো ধন্যবাদ জনাইছোঁ। আৰু যিসকলৰ স্মৃতিত আজি এই খেল আয়োজন হৈছে তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, আছাম নিউজ।